নমস্কাৰ, মই বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ। যোৱা এবছৰেই হ'ল মোৰ এইখন মহাবিদ্যালয়ত যোগদান কৰা। ইয়াৰ আগতে মই বৰপেটাৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত আছিলোঁ। এইখন মহাবিদ্যালয়ত অহাৰ পিছৰ পৰা মই দেখা পাইছোঁ যে আমি বহুত পিছপৰি হৈছোঁ কিছুমান দিশত, আৰু আমাৰ যিখিনি গাঁৱলীয়া যিখিনি মহাবিদ্যালয় আছে তাত দেখা যায় যে আমি পুথিগত শিক্ষাতে শিক্ষিত কৰোঁ, আৰু আমাৰ ল'ৰা ছোৱালীবিলাক ওলাই গৈ কৰ্মসংস্থাপন নাপায়। গতিকে আমি চিন্তা কৰিলোঁ কি আমি যদি হাতে কামে কিবা শিকাব পাৰোঁ, আমি যাতে এনেকুৱা এটা চানেকি দেখাই দিব পাৰোঁ যে বৰভাগ মহাবিদ্যালয়ৰ পৰা এজন ছাত্ৰ বা ছাত্ৰী ওলাই যোৱাৰ পিছত তেওঁ যাতে অইন 10জনক কৰ্মসংস্থানৰ ৰাস্তা দেখাব পাৰে। তাৰ কাৰণে আমি এটা পৰিকল্পনা যুগুত কৰি ওলাইছোঁ, আৰু এই প্ৰথম পদক্ষেপ হিচাপে আমি LED বাল্ব এছেম্বলিং কৰাটো আমি শিকাইছোঁ ল'ৰা ছোৱালীবিলাকক, কেনেকৈ এছেম্বলিং কৰিব লাগে আৰু কেনেকৈ LED বাল্বটো ভাল কৰিব লাগে। মানে বেয়া হয়, আমাৰতো এবছৰ দুবছৰ পিছত LED বাল্ববিলাক বেয়া হৈ যায়, সেইবিলাক আমি ৰিপেয়াৰিং কৰিব পাৰোঁ, আৰু ৰিপেয়াৰিং খৰচটো অতি কম, 5 টকা 10 টকাত হৈ যায়। 5 টকা 10 টকা ৰিপেয়াৰিং কৰাৰ পাছত আৰু এনেদৰে 1 বছৰ চলাব পাৰি। গতিকে সেইবিলাক আমি শিকালোঁ, কেনেকৈ LED বাল্ব ভাল কৰিব লাগে, কেনেকৈ LED বাল্ব বনাব পাৰোঁ। এনেকৈ আমি ট্ৰেইনিং দিয়াৰ পিছত আমি বৰভাগ মহাবিদ্যালয়ৰ নিজাকৈ এটা ব্ৰেণ্ড বনাম, বৰভাগ কলেজ বুলি, আৰু সেই ব্ৰেণ্ডটো আমি আমাৰ লোকেল মাৰ্কেটত আমি বিক্ৰী কৰিম, আৰু ল'ৰা ছোৱালীবিলাকক আমি ইয়াতে ইনভলভ কৰাৰ বিনিময়ত তেওঁলোকক এটা আমি পাৰিতোষিক দিম। গতিকে আমি ছাইড বাই ছাইড এটা ল'ৰা ছোৱালীবিলাকক ইনকামৰ এটা সুযোগ দিম, প্লাছ তেওঁলোকে হাতে কামে এই বস্তু শিকিব পাৰিব। শিকাৰ পাছত যেতিয়া বৰভাগ মহাবিদ্যালয়ৰ পৰা ওলাই যাব, তেওঁ ৰাইজক ক'ব পাৰিব, মানুহক, ছ'চাইটিক, য়েছ আমি এটা বৰভাগৰ পৰা শিকিছোঁ, আমি তত্ত্বগত শিক্ষা লোৱাৰ পিছত আমি অন্যান্য আমি LED বাল্বো বনাব পাৰোঁ, আৰু আমি নিজাকৈ এটা ফেক্টৰী বনাব পাৰোঁ। গতিকে তেনেকৈ তেওঁলোকে বনাই তেওঁলোকে বজাৰত বিক্ৰী কৰিব পাৰিব। নিজাকৈ আজিকালি প্লেটফৰ্মবিলাক আছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে মাৰ্কেটিং কৰিব পাৰিব। অকল LED বাল্ব বুলি নহয়, ইয়াৰ পিছত আমি আৰু বেলেগ আছে, আমাৰ যিটো মব বুলি কয়, আমাৰ যিটো চাফ চিকুণ কৰা যিটো আছে এইবিলাক সঁজুলিবিলাক, সেইবিলাক বনোৱা শিকাম। আমি এটা চিন্তা কৰি আছোঁ যে আমাৰ ভীমকলৰ পৰা কেনেকৈ গুড়া কৰি আমি বেছিদিন ৰাখি আমি বিক্ৰী কৰিব পাৰোঁ, আমি সেইবিলাকো চিন্তা চৰ্চা কৰি আছোঁ। গতিকে এইটো আমাৰ আৰম্ভণিহে, ভৱিষ্যত দিনলৈকে আমি এনেকুৱা বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'ম, যাৰ জৰিয়তে বৰভাগ মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ওলাই গৈ নিজকে কৰ্মসংস্থাপন প্ৰদান কৰাৰ উপৰিও অইন 10জনক চানেকি দিব পাৰে।